নমস্কাৰ মই ডক্টৰ য়শোধন ডেকা কনসালটেন্ট গাইনেক ল্যাপ্ৰোস্কোপিক সাৰ্জন আৰু এন্ডোমেট্ৰিওসিস স্পেশালিষ্ট নলবাৰী মেটাৰনিটি হস্পিটেল আৰু সাৰথী হস্পিটেল নলবাৰী এন্ডোমেট্ৰিওসিস যোনটো আমি এতিয়ালৈকে জানো চকলেট সিস্ট বুলিও কওঁ আৰু এটো মহিলাৰ মাহিকিয়াৰ সময়ত বহুত পেটৰ বিষ কৰে পেটৰ বিষ নহয় ব্লিডিংও বেছি হ'ব পাৰে আৰু কেতিয়াবাটো ইমান সিভিয়াৰ হৈ যায় যে প্ৰত্যেক মাহতে তেওঁলোকে নিজৰ দৈনিক কাম কৰিব নোৱাৰে ৩-৪ দিন প্লাস পেশা পায়খানা কৰোঁতে বহুত অসুবিধা পায় আজি এন্ডোমেট্ৰিওসিছৰ বিষয়ত আমি এটা স্পেশালিষ্ট সেন্টাৰ হৈ গৈছো য'ত আমাৰ স্পেশালাইজ টিম আছে আৰু আমি ইয়াতে 3D ল্যাপ্ৰোস্কোপি কৰো য'ত আমাৰ বহুত এডভান্স কেমেৰা সিস্টেম আছে আৰু ইকুইপমেন্টছ আছে যাৰ জৰিয়তে আজি আমি বহুত পেশেন্টৰ উন্নতম চিকিৎসা কৰিবলৈ সক্ষম হৈছো আৰু আজি আমাৰ সাকসেস হৈছে আমাৰ দূৰ দূৰণিৰ পৰা আহা পেশেন্ট বিলাকৰ মুখেৰে কোৱা স্টেটমেন্ট বিলাক আজি আকৌ এগৰাকী পেশেন্টৰ কথা আমি আপোনালোকক জনাব খুজিছো বহুত দূৰৰ পৰা আহিছে শিলচৰৰ পৰা তেওঁ নলবাৰীলৈকে আহিছে বিশেষকৈ এন্ডোমেট্ৰিওসিছৰ সাৰ্জাৰী কৰিবলৈ আৰু এন্ডোমেট্ৰিওসিছৰ সাৰ্জাৰী আজিকালি ল্যাপ্ৰোস্কোপি দিয়ে কৰিব লাগে এটো গোটে ওয়াৰ্ল্ড ওভাৰত এটা গোল্ড স্ট্যান্ডাৰ্ড বুলি মানা যায় তো কোনোবাই যদি এন্ডোমেট্ৰিওসিছৰ কাৰণে ওপেন সাৰ্জাৰীও ৰেকমেন্ড কৰে ইট ইজ নট দ্য স্ট্যান্ডাৰ্ড ট্ৰিটমেন্ট এনিমোৰ আমি আজি ল্যাপ্ৰোস্কোপিৰ জৰিয়তে আজি ওয়াৰ্ল্ডত যি স্ট্যান্ডাৰ্ড চলি আছে সেই স্ট্যান্ডাৰ্ডৰ সাৰ্জাৰী আমি নলবাৰীত কৰিবলৈ সক্ষম হৈছো আহক আমি পেশেন্টৰ পৰা নিজে শুনো ধন্যবাদ নমস্কাৰ মোৰ নাম মই শিলচৰৰ পৰা মোৰ মিসেস লৈ ইয়াতে আহিছো মই শিলচর থেকে এসেছি তো আমার অক্টোবর থেকে মানে শুরু হয়েছিল আর কি ব্লিডিংটা তারপরে তো কিছুদিন এখানে ট্রিটমেন্ট করলাম তারপর তো ওইখানে ট্রিটমেন্ট করানোর পরে ওই এখানে ইনজেকশন দিয়ে দিলাম শিলচৰ বহুত টেষ্ট কৰিলে কৰাৰ পিছত অলপমান কমিছিলে কমাৰ পিছতে আৰু মানে পুৰা ভালকৈ কমা নাই তাৰ পিছত আমি ডিচিশন লৈ অপাৰেশ্যন ক'লে যে শিলচৰত অপাৰেশ্যন লাগিব বুলি কৈছিলে আমি ভাবিলোঁ শিলচৰত কি কৈছে এইটো চোৱাৰ কাৰণে আমি ডাইৰেক্ট চেন্নাই গুচি গ'লোঁ চেন্নাই যোৱাৰ পিছত চেন্নাইত দুটা হস্পিটেল আৰু পিছত দুইটাতে দেখাইছোঁ দুইজন লেডি ডক্টৰে চাই এজনে কৈছে যে অপাৰেশ্যন লাগিব আৰু এজনে কৈছে অপাৰেশ্যন নালাগে সেইটো আমি কনফিউজড হৈ গ'লোঁ ইয়াৰ পিছত আমি তাৰ পৰা আকৌ বেক কৰিলোঁ শিলচৰত বেক কৰাৰ পিছত শিলচৰটো ঠিকে থাকিল 6 মাহমান ঠিক থাকিল এই লাষ্ট 1.5 মান্থৰ পৰা আকৌ প্ৰব্লেম ষ্টাৰ্ট হৈছে ইয়াৰ পিছত মোৰ সৰু ভণ্টিৰ হাজবেণ্ড তাৰ ছিনিয়ৰ গাইনকলজিষ্ট ডক্টৰ তাক দেখালোঁ তেওঁ তেতিয়া ডক্টৰ যশোধন ছাৰ ডেকা ছাৰৰ নাম ক'লে নলবাৰী হস্পিটেল কোৱাৰ লগে লগে মই সেইদিনাই ছাৰক কণ্টেক্ট কৰিলোঁ কণ্টেক্ট কৰাৰ পিছত ছাৰে মোৰ পৰা ডিটেইলছ চব বিচাৰিলে মই পঠালোঁ তাৰপিছত ছাৰে ক'লে ইমিডিয়েট আহি যোৱাৰ কাৰণে ইয়াৰ পিছত মই উইদিন ফিউ ডেইজ 2-3 ডেইজৰ ভিতৰতে মই শিলচৰৰ পৰা এই নলবাৰী সাৰথী হস্পিটেলত আহি ছাৰক লগ কৰিলোঁ বা 20 তাৰিখে ছাৰক লগ কৰাৰ পিছত ছাৰে আমাক সব টেষ্ট কৰালে কৰাই আমাক এডমিট কৰাই দিলে হস্পিটেলত আর সানডেতে হয়েছে অপারেশন আমার খুব ভালো লেগেছে অপারেশনটা খুব সাকসেসফুল হয়েছে স্যারের এত ভালো ব্যবহার স্যারের মানে এত আমার মানে চিন্তা করতে পারে না স্যার এত যে ভালো আৰু ইয়াতে আহি যে ইয়াতে আমাৰ সাৰথী হস্পিটেলৰ ডক্টৰৰ ব্যৱহাৰ ইউএছ ষ্টাফৰ পৰা যি ব্যৱহাৰ পাইছোঁ আই ৱাজ ভেৰি মাছ প্লিজড মানে মই এনেকুৱা ব্যৱহাৰ অসমত মানে খুবেই ভাল লাগিল মোৰ আহি এনেকুৱা ব্যৱহাৰ পাই আৰু এইটো যে হস্পিটেল ইমান ডাঙৰ হস্পিটেল এটা আছে এইটো মানে মই গমেই পোৱা নাছিলোঁ মোৰ খুব ভাল লাগিছে আৰু মই মানে থেংকছ জনাইছোঁ আৰু চবকে চেন্নাইত গৈছোঁ যে চেন্নাইত মোক এনেকুৱা কনফিউজ কৰি পেলালে যে অপাৰেশ্যন কৰিব অপাৰেশ্যন নকৰিব সেইটো কাৰণে কনফিউজ গৈছে চেন্নাইত যিটো কৰিব নোৱাৰিলে সেইটো আহিলোঁ অহাৰ পাছত নলবাৰীতে এইটো একদম বঢ়িয়াকৈ মানে ছাৰে অপাৰেশ্যন কৰি দিছে ইয়াৰ কাৰণে মই সাৰথী হস্পিটেল সকলোকে ইনক্লুডিং একদম তলৰ পৰা ওপৰ সব যিমান আছে চবকে মই থেংকছ জনাইছোঁ বাহিৰত যোৱাতকৈ ইয়াতে হোৱা বহুত ভাল বুলি মই ভাবোঁ থেংক ইউ এক্সপাৰ্ট টিমৰ সৈতে সাৰথী আছে আপোনাৰ বাবে আপোনাৰ লগত